তো গাইছ আহি পালোঁ আজি আছে নৱগত আদৰণি সভা এফালে ডেক বাজনা গোটেই লগোৱা হৈ আছে তো ৱেলকাম টু ৰাজদীপ ব্লগছ তো ইয়াতে প্ৰেক্টিছ চলি আছে গানৰ গাইছ এনে প্ৰেক্টিছ কৰি আছে আজি যোনটো গান পৰিৱেশন কৰিব আজি মোৰ আছে কবিতা পৰিৱেশন আৰু লগতে এটা গান পৰিৱেশন কৰিম তো আপোনালোকে চাই থাকক গোটেই আজি ভাল হ'ব কিন্তু আজি জেকিং ৰাজ আহি আছে আমাৰ মঞ্চত আমি কয় মা মই তোমাক বহুত বেছি ভাল পাওঁ দেউতা তোমাক মই বহুত বেছি ভাল পাওঁ তুমি যি গাইছ মানুহ গাইছ আজি ফালি যাব গাইছ উফ কি দৃশ্য এযোৰ টিকটিকিয়া ৰঙা শাৰী যেন মহাৰাণী তুমি আজি মৰতত নামি আহিল নেকি দেৱী আৰু স্কুলৰ মেখেলা চাদৰযোৰত বেছি কিবা ভাল লাগে তোমাক ভাল লাগে কথাৰ মাজতে হাঁহি দিলে ভাল লাগে আজিকালি গান বাজনা চলি আছে মই এটা কবিতা পৰিৱেশন কৰিলোঁ আৰু আছে আমাৰ কিন্তু বৰ্তমান ইয়াতে আমাৰ গান বাজনা গাইছ পুৰা নাচা নাচি চলি আছে আজি বিশেষ উৎসৱ ৰঙিয়া হাই ছেকেণ্ডাৰীৰ বিশেষ উৎসৱ তো গাইছ আমাৰ ইয়াতে গান বাজনা আৰু আমাৰ মাজত আছে বিশিষ্ট ব্যক্তি তন্ময় তোমাৰ কি খবৰ তুমি চেনি খাই আছ ন ইয়েছ চেনি খাই আছ ন চেনি খাই থাকা আপোনাৰ কেনে লাগিছে চাই কিনে আপোনাৰ কেনে লাগছিল বহুত ভাল অঁ এনাই মানে যেনে অলপ দেৰি তো চাই যাক গাইছ অনুষ্ঠান ভোক লাগছি গাইছে কেনে অলপ সোনকালে যাব লগ অকণমান বস্তু যাব পাৰিছে কিন্তু আমি ছিক্সৰ হৈ যাম এতিয়া আমি ছিক্সৰ চলি যাম জুবিন দাৰ গীত গাব আমি নাচিবৰ কাৰণে ৰেডি হৈছোঁ গাইছ গায়ক উঠিব অতি সোনকালে আৰু এয়া আমাৰ গোটেই নাচনী পূৰা গোটেই ৰেডি হৈছে গাইছ চাব পাৰে ছাৰ বাইদেউসকলৰ নৃত্য এয়া Jacking Raz, guys, can I those নহব লাগে guys. Oh guys, those নহব লাগে. Ready? Oh ready na guys, ready na? Oh ready na. সকলো ready? সকলো ready na?
ফাংচন মোটামুটি শেষ আৰু এটা গান মান গাব চাগে আৰু এটা গান গাইছ তাৰে পিছত আমাৰ নৱগত শেষ লাষ্ট গীত গাইছ লাষ্ট গান গাইছ নবগত শেষ কেনে লাগছিল ও গাইস কেনে লাগছিল মজা কেনে লাগছিল এত নতুন চলি তো কথা ইলা সাই না গাইস বঢ়িয়া লাগছিল নেউলি বেটি নাচা নাই দাদা আপোনাৰ গানটো বঢ়িয়া লাগিছে স্যার এতে গান গাই কিনে আপনার কেনে লাগে বহুত ভাল লাগছিল আরে আৰু দুটামান গাব লাগছিল কিন্তু বহুত ভাল হৈছে আপনার দীপ্তেশ্বৰীটো চাইছো বহুত ভাল হৈছে দাদা এনছে কথা তো এতিয়া আমাৰ পেকেট লাঞ্চ দিছি আমি ব্ৰেড খাই আছোঁ গাইছ জেলি লগাই কিনে আৰু এফালে পৰীক্ষণ চলি আছে তো এই আৰু এতিয়া আমাৰ পূৰা উকা পৰিৱেশ আমাৰ বছৰৰ প্ৰতীক্ষা শেষ হ'ল আৰু প্ৰতীক্ষা গুচি গ'ল আহি কিনে সেই আৰু চেচ হ'ল গাইছ তো আজিলৈকে ইমানে সামৰোঁ পূৰা নাচি ভাগাত ধৰছি গাইছ তো আজিলৈ ইমানতে সামৰোঁ ধন্যবাদ আৰু কি ক'ম সমাপ্ত হ'ব ভংগ